মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আহা আমি আজি অসমীয়া স্বৰবৰ্ণবোৰৰ বিষয়ে জানি লওঁ। অসমীয়া স্বৰবৰ্ণ 11টা। সেইকেইটা হ'ল অ, আ, হ্ৰস্ব ই, দীৰ্ঘ ই, হ্ৰস্ব উ, দীৰ্ঘ উ, ঋ, এ, ঐ, ও, ঔ। এতিয়া মই তোমালোকক প্ৰত্যেকটো স্বৰবৰ্ণৰে এটাকৈ শব্দ কৈ যাম আৰু তোমালোকে মোবাইলত স্ক্ৰীনত চাই যাবা। অ-তে অমিতা, আ-তে আম, হ্ৰস্ব ই-তে ইটা, দীৰ্ঘ ই-তে ঈগল, হ্ৰস্ব উ-তে উট, দীৰ্ঘ উ-তে ঊণসূতা, ঋ-তে ঋষি, এ-তে এৰাপাত, ঐ-তে ঐৰাবত, অ-তে ওলকবি, ঔ-তে ঔটেঙা।